Hi guys, মই সুমি আপোনালোকক সকলোকে আদৰণি জনাইছো। মই সুমি কিচেন এণ্ড ব্লগৰ অন্য এটা নতুন ভিডিঅ'লৈ। এতিয়া ৰাতিপুৱা 7টা বাজিছে, আমি ৰেডি হৈছো এঠাইলৈ যাবলৈ। আৰু মই মোৰ ল'ৰাটো হাজবেণ্ড ছোৱালীজনী ক'ত যাওঁ দেখাম বা আপোনালোকক চাই থাকিব ভিডিঅ'টো আৰু শেষত জনাবলৈ নাপাব যে আপোনালোকক কেনে লাগিল। ব'লক তেন্তে যাত্ৰা আৰম্ভ কৰোঁ। আমি আহি উপস্থিত হলোহি আমাৰ গন্তব্যস্থানত। আজি আমি আহিছোঁ পদুমণি থানলৈ। বহুত দিন হ'ল পদুমণি থানত অহা, শৰাইখন দিয়াৰ কথা আঁকৰি ৰখা হৈছিলে, কিন্তু কিবা নহয় কিবা অসুবিধা থাকেই ন, আহিবই পৰা নাছিলোঁ। গতিকে আজি আহি পালোহি আৰু এতিয়া বন্তিগৃহত বন্তি গছ জ্বলাই লৈ সেৱা ভাগ কৰি লওঁ। এতিয়া বন্তিগৃহতে সেৱা ভাগ কৰি লৈ মন্দিৰলৈ যাম। ওপৰৰ ভক্তসকলে সেৱা কৰি আছে আৰু আমি লাইনত ৰৈ আছোঁ। ইয়াৰ পিছত আমি সেৱা কৰিবলৈ যাম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমি সেৱা কৰি মেলি আহিলোঁ। সেৱা কৰি থকা সময়ত ভিডিঅ' কৰি থকা নাই, নহ'লেও কেনেকৈনো ভালকৈ সেৱা ভাগ কৰিম নহয় নাই বাৰু। আৰু প্ৰতি মুহূৰ্তত ভিডিঅ' লৈ থকাটো সম্ভৱ নহয়। আৰু এতিয়া পদুমণি থানৰ পৰা সেৱা ভাগ কৰি মেলি তেনেই কাষতে অলপ ওলাই গ'লোঁ। পদুমণি কাষতে বৰ ধুনীয়া পুখুৰী এটা আছে, একদম পদুমণি থানৰ কাষত লাগি আছে বুলি ক'লেও ভুল কৰা নহয়। বৰ ধুনীয়া দেখি ভিডিঅ'টো তুলি ৰাখিলোঁ। এইকেইটা পুখুৰী পাৰতে ৰাজহাঁহ কেইটামান আছে, বৰ ধুনীয়া লাগিলে দেখি। আৰু মোৰ ছোৱালীজনী একদম মৰম লগা শহাপহু এটা পায়। শহাপহুটোৰ ওচৰতে ঘাঁহ বন কিনো দি ফুৰিছে, তাইহে জানে আৰু। পদুমণি থানৰ ওচৰতে তেনেই কাষতে আৰু এটা মন্দিৰ আছে, য'ত আমি প্ৰায় আহি সেৱা কৰোঁ। পদুমণি থানলৈ আহিলে ইয়াতো অহা যায়, গতিকে ইয়াতো সেৱা ভাগ কৰি ল'লোঁ। যিহেতু পদুমণি থানত আমি শৰাই আগবঢ়াবলৈ আহিছিলোঁ, গতিকে শৰাই দিয়াৰ কাৰণে ৰাতিপুৱাৰ পৰা মই আৰু মোৰ হাজবেণ্ডে একো খোৱা নাছিলোঁ। গতিকে বিৰাট ভোক লাগিছিলে আৰু কাষতে তেনেই এখন সৰু হোটেল দেখি তাতে বোলো পৰঠা পায় বুলি কোৱা শুনি পৰঠাকে খাওঁ, কাৰণ ভোকত আছোঁ ন দুইজনে। আৰু ল'ৰা ছোৱালীকেইটা পিছে ৰাতিপুৱা জলপানলৈ খুৱাই আনিছিলোঁ, গতিকে গৰমে গৰমে পৰঠা, মটৰ ঘুগুনি আৰু আচাৰ দিছিলে বাইদেউগৰাকীয়ে। বিৰাট ভাল লাগিলে খাই পিছে। আনপিনে গাখীৰ চাহ অৰ্ডাৰ দিছিলোঁ আৰু এই গিলাচটো দেখি মোৰ কিবা এটা ভাল লাগি গ'ল। আগতে হোটেলত দেখোঁ এইদৰে গিলাচত হেৰি দিয়ে, আজিকালিতো দেখা পাবলৈ নাই। আৰু পদুমণি থানৰ কাষততো পদুমণি পাৰ্কখন আছে, প্ৰায় মানুহে জানে, কিছুমানে যিসকলে নাজানে জানিব পাৰে। ভাবিলোঁ ল'ৰা ছোৱালীকেইটা অলপ পাৰ্কত ফুৰাই আনোগৈ। সিহঁতকেইটা মনত যি ফূৰ্তি, পূৰা দৌৰিছে। আৰু দুইটাই অলপ খেলিলেও বাৰু। আৰু আমি পাৰ্কখনৰ মাজত অলপ ফুৰিলোঁ। আৰু ইয়াত পদুমণি পাৰ্কত নাওখন দেখি এতিয়া ল'ৰা ছোৱালী নাৱত নুঠিব নি, গতিকে নাৱত উঠিলোঁ, নিজেও উঠি ল'লোঁ। ভিডিঅ'টো কৰিব নোৱাৰি, মই পানীত মোবাইলটো পৰে বুলিয়ে ভয় খাইছিলোঁ। আৰু লগতে ধুনীয়াকৈ একদম নাওখনত উঠি এনজয় কৰিলোঁ। আমাৰ লগতে এটা সৰু পৰিয়াল উঠিছিল।
পদুমণি থানাৰ পৰা ঘৰ আহি কেতিয়াবাই পালোহি, কিন্তু ভিডিঅ' কৰি নাথাকিলোঁ আৰু, কাৰণ ইমান ভাগৰ লাগিছিলে নহয়। এতিয়া ফ্ৰেছ হৈ আহি আছোঁ আমাৰ ঘাই ঘৰলৈ, মানে মোৰ শাহুমাৰ ঘৰলৈ। আচলতে আজি দুপৰীয়া ভাত সাজ ডাঙৰ দাদা আৰু ডাঙৰ বৌয়ে তেওঁলোকৰ ঘৰতে খাবলৈ নিমন্ত্ৰণ কৰিছিলে। এয়া ঘৰ আহি পালোহি, আৰু মায়ে আমি অহা দেখি বাটতে ৰৈয়ে আছিলে, বাট চাই আছিলে। এয়া মা, আৰু ইপিনে বৌক দেখিছোঁ পাকঘৰ পূৰা ভাতত লাগি আছিলে। বৌ এয়া মাছৰ জোল বনাই আছিলে, আৰু ইপিনে পাকঘৰত আছে সৰু বৌ। আৰু যেতিয়া জা-জলি গোটেইখিনি লগ পাওঁ, লেকচা নিদিনে পূৰা লেকচা দি আছোঁ গোটেইকেইজনে। আচলতে বৌহঁতে আজি কেৱল আমাকে নহয়, আমাৰ গোটেই দাদা বৌহঁতৰ সকলোকে একেলগতে ভাত সাজ খাবলৈ মাতিছিলে। মা আৰু নাতিকেইটাই পূৰা ফটো মাৰি আছে দেই। আৰু এয়া বৌয়ে অকলে অকলে আজি ৰান্ধিলে মাংস, এয়া ভাজি, এয়া দালি, আনপিনে মাছৰ তৰকাৰী, আৰু বিলাহী চালাড আছিলে, আমৰ পদিনা চাটনি আছিলে। এইখিনি পিছে উঠোৱাই নহ'ল। আৰু এতিয়া দুপৰীয়া যিহেতু হ'লেই, গতিকে ল'ৰা-ছোৱালীখিনিক আৰু লগতে দাদাহঁতক সকলোকে ভাত বাঢ়ি দিয়া হ'ল। আৰু বৌ অকলে অকলে গোটেই ভাতৰ যা যোগাৰখিনি কৰিলে দেই। আমিতো অকণ সহায়, বাকীখনক ক'ব নোৱাৰোঁ, মই পিছে কোনো সহায় কৰিব নাপালোঁ। আৰু মোৰ ছোৱালীজনীটো পূৰা টিভি চোৱাত ব্যস্ত। এইটো হ'ল মোৰ ডাঙৰ ভতিজা গুলকান্ত। ভাত পানী খাই মেলি আগফালে আহিছিলোঁ। ৰ'দটো ইমান মুখত পৰিলে, মুখখন সম্পূৰ্ণ বেকাৰ দেখিছেনে বাৰু কেনেকৈ আছে। আচলতে মা মোক দেউতাৰ স্মৃতিসৌধটো ভিডিঅ' তুলিবলৈ কৈ আছিলে। সেইটো যে আমাৰ বাগানত দেখিছে, এয়া আমাৰ দেউতাৰ স্মৃতিসৌধ হয়। আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পালে, তেন্তে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব নাই কৰা, মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, আৰু ভিডিঅ' মোৰ চাই যদি ভাল পাইছে, তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ আহিছোঁ, তেন্তে আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।